Petrol, diesel, gas, lapen kaprek hormu hotar ador keso aputha Congress asong pen ningkang samse cepeklang se armung cejeng kepadopon. Urmi jangmi po ni 5 player ni Karbi Anglong District Congress Committee atum cepatir PC. Petrol, diesel, gas, lapen lohan pencenglo kaprek hormu hotar ador akele keso pika joini Congress asong atum Samson Singh Inti Amir Bidia thingnu difualong kachesong mate BJP government aphan ningkang samse cepaklang se Congress aphan kekroi aradatum keongdung armung cepengsi BJP Gobek BJP Akthu Puhang Taramponsi Samson Singh Inti Amir Bidialong par omplublo. Laso kachesong amayalong Abadi MLA Raju Sahu, Media Department APCC Monjit Mohanto, General Kongchunbang APCC Gulab Saikia, ke ADCC Maipu Sumronghang, Lapen Manpeng Kedo Bangpu Bangpietum Chetongdunsi kachesong Aripidun. Difupen Ramteron TK News. ইফালে আহিছোঁ আজি গোটেই দেশতে এইকেইদিন আমি কংগ্ৰেছৰ এটা কাৰ্যসূচী আছে নায়িকাৰ মূল্যবৃদ্ধি ৰোধ কৰিবৰ কাৰণে দাবী জনাই আমাৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে এটা কাৰ্যসূচী ঘোষণা কৰিছে আৰু তাৰ অংশ হিচাপে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে অসমৰ বিভিন্ন অঞ্চলত জিলাই এই কাৰ্যসূচী পালন ঘোষণা কৰিছে তাৰে অংশ হিচাপে আমি কাৰ্বি আংলঙলৈ আহিছোঁ বিহুত আজি এই কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ আমাৰ ডিফু জিলাৰ কাৰ্বি আংলং জিলাৰ তত্বাৱধায়ক ডাঙৰীয়া আছে লগত গোলাপ পৰ্যায়ত আহিছোঁ আৰু আমাৰ কাৰ্বি আংলঙৰ সভাপতি ডাঙৰীয়া আছে জিলা কংগ্ৰেছৰ বিভিন্ন নেতা আছে আমি সকলোৱে এটা কথা বিচাৰিছোঁ যে অসমৰ জনসাধাৰণৰ ওপৰত যিটো মূল্যবৃদ্ধিৰ যিটো প্ৰকোপ দিনক দিনে বাঢ়িছে আপোনালোকে সকলোৱে জানে যে দৈনিক পেট্ৰলৰ দাম বাঢ়িছে দৈনিক ডিজেলৰ দাম বাঢ়িছে ৰন্ধন গেছৰ দাম 1000 টকাৰ ওপৰলৈ গৈছে মিঠাতেলৰ দাম চুব নোৱাৰা হৈছে আনকি নেমু টেঙাৰ দাম যোৰা 30 টকা এইখন চৰকাৰে নিৰ্বাচনত ভোটাৰক প্ৰলোভিত কৰিবৰ কাৰণে আকৰ্ষিত কৰিবৰ কাৰণে তেলৰ দাম গেছৰ দাম কিছুদিন বন্ধ ৰাখিছিল বৃদ্ধি কৰি যেই নিৰ্বাচন শেষ হ'ল 1 এপ্ৰিলৰ পৰা সকলো বস্তুৰ দাম পুনৰ ঊৰ্ধমুখী হৈছে মানুহৰ হাহাকাৰ অৱস্থা হৈছে পেট্ৰল ডিজেলৰ দাম বাঢ়িছে আনকি গাড়ী কিনিব নোৱাৰা হ'ল মটৰচাইকেল কিনিব নোৱাৰা হ'ল ঔষধ 800 বিধ ঔষধ জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি হ'ল ইনচুলিন যিসকল ডায়েবেটিছ আছে ইনচুলিনৰ পৰা আৰম্ভ কৰি সকলো এইখন দেশ চলিছে নে এখন ঠিকাদাৰী ঠিকাদাৰ নেকি নৰেন্দ্ৰ মোদী হিমন্ত বিশ্ব শৰ্মা তেওঁলোকে ঠিকাদাৰী কৰিছে অসমৰ মানুহক মাৰি অসমৰ জনগণক মাৰি নিম্ন দৰিদ্ৰ মানুহক তেওঁলোকে হাহাকাৰ মৃত্যু মুখলৈ ঠেলি দিছে ঔষধ কাঢ়ি লৈছে মুখৰ পৰা তাৰমানে হত্যা কৰিব বিচাৰিছে অসমৰ মানুহক সাধাৰণ জনতাক হত্যা কৰিব বিচাৰিছে জীৱনদায়িনী ঔষধৰ দাম বঢ়াইছে ইয়াতকৈ লাজৰ কথা ইয়াতকৈ চৰমৰ কথা দুৰ্ভাগ্যৰ কথা এখন জনকল্যাণকামী চৰকাৰৰ কাৰণে ইয়াতকৈ একো বেছি হ'ব আমি ধিক্কাৰ দিছোঁ কংগ্ৰেছে যে নৰেন্দ্ৰ মোদী চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ৰাইজৰ ওপৰত যি গুণ্ডাজাৰ চলাইছে ৰাইজক হত্যা কৰিবৰ কাৰণে যি ধৰণে উদ্যত হৈছে সকলো বয় বস্তুৰ দাম বঢ়াই ইয়াৰ প্ৰতিবাদ হৈছে আৰু আমি ৰাইজক আহ্বান জনাইছোঁ যে ওলাই আহক ৰাজপথলৈ এই চৰকাৰ উৎখাত কৰিব নোৱাৰিলে অসমত আৰু দেশত সৰ্বসাধাৰণ ৰাইজৰ মুক্তি কেতিয়াও সম্ভৱ নহয় জীয়াই থাকিব নোৱাৰিব সেইকাৰণে আমি ৰাইজক আহ্বান জনাইছোঁ ওলাই আহক ইয়াৰ বিৰুদ্ধে এই মূল্যবৃদ্ধিৰ বিৰুদ্ধে আমি সকলো ঐক্যবদ্ধ হৈ তীব্ৰ সংগ্ৰাম কৰি তুলিব এই যে তুলিৰাম ৰহাং বুলি যিজনক CM পতা হ'ল তেওঁ কি কৰিছে কাৰ্বি আংলঙৰ কাৰণে নিজৰ সম্পত্তিৰ পাহাৰ কৰিছে কয়লাৰ চোৰাং বেহাত তেওঁলোক লিপ্ত হৈছে গোটেই পৰিয়ালটো টকা ঘটিছে আৰু তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ খাছ মানুহ বিশ্বস্ত মানুহ তেওঁ এজেণ্ট বুলি কওঁ তেওঁতো ঠিকাদাৰহে আচলতে তেওঁতো ৰাজনীতিক নহয় তেওঁ গোটেই কামবিলাক নিজৰ নামত লৈ পৰিয়ালৰ নামত লৈ ঠিকাদাৰী চলাই আছে ইয়াততো বাকী EM সকলৰ কোনো ভূমিকা নাই যেনেকৈ আমাৰ দিছপুৰত হিমন্ত বিশ্ব শৰ্মাৰ বাহিৰে বাকী মন্ত্ৰীসকলৰ ভূমিকা নাই ইয়াত EM সকলৰ ভূমিকাই নাই ইয়াত তুলিৰাম ৰংহাঙে সৰ্বা গোটেইখন লুটিপুটি খাইছে তেওঁক ইয়াত বোলে লুটিৰাম ৰহাং বুলিয়ে জানে বেছিভাগে লুটিপুটি খাইছে গতিকে এই ধৰণৰ মানুহক লৈ যদি আমি দেশৰ উন্নতি হ'ব কাৰ্বি আংলঙৰ উন্নতি হ'ব অসমৰ উন্নতি হ'ব বুলি ভাবিছোঁ তেতিয়াহ'লে আমি মহা ভুল কৰি আছোঁ ইয়াৰ পৰা ৰাইজে শিক্ষা ল'ব বুলি মই আশা কৰিছোঁ আৰু এইবাৰৰ যিটো নিৰ্বাচন আহি আছে সেইটো নিৰ্বাচনত মই ভাবোঁ যে এইবাৰ কাৰ্বি আংলঙৰ ৰাইজে কংগ্ৰেছ দলক আগবঢ়াই দিব সমৰ্থন দিব কাৰণ আমি যোৱা বিধানসভা নিৰ্বাচনৰ সময়তে ৰাহুল গান্ধীয়ে কৈছিলে কাৰ্বিসকলৰ যিটো দাবী যে কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং ডিমা হাছাও সকলোকে লৈ এখন
ষ্টেট উইদিন দি ষ্টেট স্বায়ত্তশাসিত ৰাজ্য বিচাৰিছে ৰাহুল গান্ধীয়ে কি কৈছিলে যে আমাৰ চৰকাৰ আহিলে আমি এইটো সম্পূৰ্ণৰূপে বিবেচনা কৰিম দিম বুলি কৈছে চৰকাৰ নাহিলে দুৰ্ভাগ্যজনক সেইকাৰণে মই কৈছোঁ যে আমি যিটো কওঁ সেইটো কৰোঁ চৰকাৰ আহিলে তাৰপিছত যদি নকৰি হয় সেইটো সুকীয়া কথা গালি পাৰক কিন্তু আমি কৰিম বুলি কৈছোঁ এতিয়াও কৈছোঁ যে তেনেকুৱা এটা সুবিধা পালে নিশ্চয় কাৰ্বিসকলৰ বিকাশৰ কাৰণে সকলো সাংস্কৃতিক ৰাজনৈতিক সকলো বিকাশৰ কাৰণে স্বায়ত্তশাসনৰ প্ৰয়োজন আছে আৰু তেওঁলোকেতো ছেপাৰেট হ'ব খোজা নাই ষ্টেট উইদিন দি ষ্টেট বিচাৰিছে 244A গতিকে সেইটো বিবেচনা নিশ্চয় কৰিব চৰকাৰে গতিকে আমি বিচাৰিছোঁ আৰু এই যে এতিয়া চব মই আজি খবৰ পালোঁ 4 লেনৰ নামত কেলেংকাৰী আপোনালোকে জানে চাগে সাংবাদিক বন্ধুসকলে 4 লেনৰ কেলেংকাৰী হৈছে পইচাৰ কেলেংকাৰী বৃহৎ কেলেংকাৰী পইচাবিলাক কি হয় যাৰ মাটি গৈছে আজি গোলাপ শইকীয়া ডাঙৰীয়াৰ মাটি গৈছে পইচাটো তেখেতে পাব লাগে নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াই তেখেতক পইচা দিব লাগে তেখেতৰ একাউণ্টত এতিয়া আমাৰ ৰহাং ডাঙৰীয়াই কি কৰিছে তুলিয়া যে কাউন্সিলৰ একাউণ্টত দিব লাগে কাউন্সিলে দিব লাগে 50% ৰাখিছে প্ৰথমতে মই প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা আৰু কাৰ্বি আংলং জিলা কংগ্ৰেছৰ তৰফৰ পৰা আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আপোনালোকে জানে যে যোৱা 1 তাৰিখৰ পৰা বিশেষকৈ ভাৰতবৰ্ষত বিভিন্ন বয় বস্তুৰ বিভিন্ন উপভোক্তা সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে পেট্ৰল ডিজেলৰ দাম কি হাৰত বাঢ়িছে সেইটো আপোনালোকে প্ৰত্যেকেই উপলব্ধি কৰিছে ৰন্ধন গেছৰ দাম 1000 টকাৰ ওপৰত হৈছে পেট্ৰলৰ দাম আজিৰ তাৰিখত 104 টকাৰ ওপৰত লিটাৰত ডিজেল সেই অনুপাতে বাঢ়িছে নেমু টেঙা যোৰা 30 টকা হৈছে অসমত মিঠাতেলৰ দাম 250 টকাৰ ওপৰত এই যে দৰ বৃদ্ধি হৈছে মূল্য বৃদ্ধি হৈছে এইটো কেতিয়াৰ পৰা হৈছে 1 তাৰিখৰ যোৱা 1 তাৰিখৰ পৰা কি কাৰণে হৈছে যে তেওঁলোকৰ যিবিলাক নিৰ্বাচন আছিল 5খন ৰাজ্যৰ নিৰ্বাচন অসমৰ পৌৰসভাৰ নিৰ্বাচন অসমৰ উপনিৰ্বাচন এই সকলোবিলাক শেষ কৰি যেতিয়া ভোটটো লাভ কৰিলে তাৰপিছত ৰাইজক ৰাম টাঙোন মাৰিবলৈ আৰম্ভ কৰিছে তাৰ আগলৈকে তেওঁলোকে মূল্য বৃদ্ধিটো অলপ কিছুদিনলৈ এটা পজ মোডত ৰাখি থৈছিলে এতিয়া আকৌ খুলি দিছে 800 বিধ দৰৱ ঔষধ 800 বিধ লাইফ ছেভিং ঔষধ জীৱনদায়িনী ঔষধ মূল্য বৃদ্ধি কৰা হৈছে তাৰ ভিতৰত ইনচুলিনো আছে ডায়েবেটিক পেচেণ্ট আজিকালি প্ৰতি ঘৰে ঘৰে থাকে বিভিন্ন টেবলেটৰ দাম বাঢ়িছে 800 বিধ ঔষধৰ দাম বৃদ্ধি কৰা টোল গেটৰ মাচুল বৃদ্ধি কৰা হৈছে গাড়ীৰ দাম বাঢ়িছে দুচকীয়া বাহনৰ দাম বাঢ়িছে মোবাইল ফোনৰ দাম বাঢ়িছে কি কাৰণে আৰু ইয়াৰ আগলৈকে তেওঁলোকে এনেকুৱা কৈ আছিলে যে 8 দিন আহিব 2016 2014 কি কৈছিলে 8 দিন আহিব এইটো 8 দিনৰ লক্ষণ নেকি এখন জনকল্যাণকামী চৰকাৰে পেট্ৰলৰ দাম 100 টকাৰ ওপৰত যোৱাৰ পিছত কয় যে মানুহৰ দৰমহা বাঢ়িছে নহয় দাম বঢ়ালে একো নহয় হাজিৰা বাঢ়িছে দাম চৰকাৰী কৰ্মচাৰীৰ দৰমহা বাঢ়িছে এইবিলাক তুলুঙা প্ৰশান্ত ফুকন আগতে পিঁয়াজৰ মালা লৈছিলে 40 টকা পিঁয়াজৰ দাম হওঁতে কংগ্ৰেছৰ শাসনত আজি ক'ত গ'ল প্ৰশান্ত ফুকন 62 টকা 65 টকা পেট্ৰলৰ দাম যেতিয়া আন্তঃৰাষ্ট্ৰীয় বজাৰ স্বাগতম জনাইছোঁ আজি 4 তাৰিখে আমি প্ৰতিবাদ কাৰ্যসূচী অসম চৰকাৰৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ মেহেংগাৰ মুক্ত ভাৰত অভিযান এই কাৰ্যসূচী লৈ আমি প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আজি জিলা কংগ্ৰেছৰ উদ্যোগত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশত আমি প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু এই প্ৰতিবাদ কাৰ্যসূচী কিয় কৰিবলগীয়া হ'ল এই বিষয়ে বিতংভাৱে ক'ব আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া ডিপাৰ্টমেণ্টৰ অধ্যক্ষ মাননীয় মঞ্জিত মহন্ত
লগাইছিলে বিজয়া চক্ৰৱৰ্তী বাইদেউ প্ৰশান্ত ফুকন এইবিলাকে কি কৈছিলে যে কংগ্ৰেছে দেশখন খালে ৬২ টকা ৬৩ টকা এনেকুৱা তেতিয়া তেলৰ দাম হৈছে তেতিয়া সঁচাকৈ আন্তঃৰাষ্ট্ৰীয় বজাৰত আপোনালোকে নেটত চালে এতিয়াও গম পাব পাৰ বেৰেলত কিমান আছিলে দাম এতিয়াতো বেৰেলত সেই হিচাপে দাম সেই অনুপাতে দাম বঢ়া নাই যোৱা ২ বছৰ ৩ বছৰৰ পৰা পেট্ৰলৰ দাম বঢ়াই এতিয়া ১০৪ টকা ৫ টকা হৈছে কিয় ইমান ফাঁকি কিয় মাৰিছে দেশৰ মানুহ ৰন্ধন গেছৰ কি কাৰণে দাম বঢ়াবলগীয়া হ'ল ১০০০ টকালৈ কংগ্ৰেছৰ শাসনত ৪৫০ টকা আছিল তেতিয়া হুলস্থুল কৰিছিলে ৪৫০ টকা থাকোঁতে এতিয়া ১০৫০ টকা ১১০০ টকা হ'ল এতিয়া হুলস্থুল নকৰে গ'লে প্ৰশান্ত ফুকনে এতিয়া হুলস্থুল নকৰে গ'লে বিজেপিৰ MLA সকলে তেতিয়া যিসকলে হুলস্থুল কৰিছিলে তেওঁলোকে এটা কথা খুব স্পষ্ট আপোনালোকে চাওক যে জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি কৰা মানে কি যে মানুহক হত্যা কৰাৰ প্ৰৱণতাই চৰকাৰখনে মানুহক মাৰিব খুজিছে যে দৰৱ খাব নালাগে তহঁত বেমাৰত মৰি যা এই যে সাধাৰণ সৰ্বসাধাৰণ মানুহ কম উপাৰ্জনৰ দৰিদ্ৰ মানুহ নিম্ন আয়ৰ মানুহ সেই মানুহখিনি কলৈ যাব গতিকে এইবিলাকৰ আমি উত্তৰ বিচাৰিছোঁ আৰু মূল্য বৃদ্ধি ৰোধ কৰিবলৈ দাবী জনাইছোঁ চৰকাৰক সেইকাৰণে আমি গোটেই নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ আহ্বান মৰ্মে অসমতো আমি মেহেংগাই মুক্ত ভাৰতৰ দাবীৰে অসমতো আমি মূল্য বৃদ্ধি ৰোধৰ বাবে আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ কাৰ্বি আংলঙত মোৰ সৈতে সাধাৰণ সম্পাদক আমাৰ গোপাল শইকীয়া ডাঙৰীয়া আহিছে গোলাপ শইকীয়া ডাঙৰীয়া আহিছে আৰু উপসভাপতি আমাৰ প্ৰাক্তন বিধায়ক ৰাজু চাহু ডাঙৰীয়া আছে আৰু কাৰ্বি আংলং জিলাৰ সকলো কৰ্মকৰ্তা সভাপতি ডাঙৰীয়া আছে বিষয়ববীয়াসকল আছে আমি সকলোৱে মিলিজুলি আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ কাৰ্বি আংলং জিলাত আৰু বিভিন্ন জিলাত অসমৰ প্ৰতিবাদ সাব্যস্ত কৰাইছে ৭ তাৰিখে গুৱাহাটীত কেন্দ্ৰীয়ভাৱে মূল্য বৃদ্ধি ৰোধৰ দাবীত আমি প্ৰতিবাদী সমদল বাঢ়ি কৰিম এতিয়া কথা হ'ল যে আমি বাৰে বাৰে কিয় ঠগ খাওঁ কিয় মিছা কথা কয় তোমালোকে যদি চৰকাৰখন চলাব নোৱাৰা তোমালোকে যদি মিছা মাতি মানুহক আভুৱা ভাৰি চৰকাৰ চলাম বুলি ভাবিছা তাতকৈ তোমালোকে হাতযোৰ কৰি পদত্যাগ কৰা অসমত ভাল মানুহ আছে মূল্যমান নিয়ন্ত্ৰণ কৰি দুখীয়া আৰু নিম্ন আয়ৰ মানুহক সকাহ দিব পৰা এখন চৰকাৰ দিব পৰা মানুহ অসমত আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সেই আমি আহ্বান জনাইছোঁ যদি নোৱাৰা তুমি 2022 for best playback singer male of the year Sri Premtera. Supporting for female Rengkai TV Monterang Rang sinasar ko lang. Yes, lyricist of the year. Maksimal polo. Onteron. Onterol. goes to Saroki Sri Saroki B. Kamke. Helping Pro, Karbi. Ini ngesangka. Voicing pero, lapet longki pero. Julote hoki lok hanjate. Nanda julong lobo. Rengkai TV. Terima kasih.
Ani kang sampai film apa tuh jike? Artillery competition. Tidak sih. Depan baca tahu tak? Nah, tu nak sekali jadi. Ni lagi tu memang sekali. Sado Rocky. Wrong Karbi, wrong Rocky. Nak tahu ke pelu dulu? Ang jangan lock ke dulu ini je. Asin bot lagi cerita. Sorolo nang itu milik tangga paksa pakar jono biningan ke bing crazy an kan lo masih apa bining lah cepatnya film digawe ke film trop lo sambung sini tu niwai lo masih kategori ke 23 an lo masih di tempat boleh pun apa na bang soy war kitya long ini tu langsung asa for artist male female tadi tu tuning pending kono nasi bining ke tensi ini tu kipi lagi langsung asa for artist war female hati pancing kono apa langsung asa for artist war male special jury award best style artist best costume designer best choreographer best comedian best cinematography, best actor in negative role, best art director, best supporting actor female, best supporting actor male, best screenwriter, screenplay, best playback singer female, best playback singer male, best makeup, best editor, best lyricist, best music director, best actor female, best actor male, consolation prize, best director, best film, best feature film. Ini tu bining ke 23 kategori sini tu kono, tapi kan bagi 24 25 dos tapi bining ke isi ini itu kelong konflik dapat pasal 23 ansi 23 kategori sini tu kono contoh. Di samping itu ke GPS ke Dr. Pilira Program, Honorable Jebeti, member KC alam agency penyedia program ke GPS Mama. Film trop cepati along, kumara film atun si nongi cepatong kono. Best film award. Lagi nolander people lang non si jalan dia lagi. Macam tak no dako non people lah masih best future film ke non si jalan.